নমস্কাৰ, মই মকছিদুল হক। আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 10-ৰ অসমীয়া পাঠ নম্বৰ 1 বৰগীতৰ সকলো ভিতৰুৱা প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা লৈ চাই যোৱা। বৰগীতৰ তোমালোকক প্ৰশ্নখিনি মই কুৱেশ্যন আনচাৰ ইউটিউবত আপলোড কৰিছোঁ। এতিয়া বৰগীতৰ যিখিনি ভিতৰুৱা মেইন টেক্সট বুক আছে বৰগীত অসমীয়াৰ, এইটো মই অসমীয়াৰ ভিতৰৰ কুৱেশ্যন আনচাৰখিনি আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগ দি চাই যোৱা। প্ৰথম আছে কবিৰ পৰিচয়। পৰীক্ষাত আহি যায় যে বৰগীতৰ ৰচক কোন বা বৰগীতটো কোনে ৰচনা কৰিছিল। তোমালোকে লিখিবা শ্ৰী শ্ৰী মাধৱদেৱে বৰগীতটো ৰচনা কৰিছিল বা এই ৰচক হয়। তাৰপিছৰ প্ৰশ্নটো সেনেকৈ আহিব পাৰে যে কবিৰ পৰিচয় দিয়া। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কিমান চনত হৈছিল। তোমাৰ প্ৰশ্ন আহিব পাৰে পৰীক্ষাত যে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কিমান চনত হৈছিল বা কোনটো গাঁৱত হৈছিল। তোমালোকে এনেকুৱা প্ৰশ্ন দিব শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল আৰু কোনটো ঠাইত হৈছিল। তোমালোকে লিখিবা শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ লেটেকু পুখুৰীত 1499 চনত জন্ম হৈছিল। আৰু প্ৰশ্ন হৈ পৰে যে শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃৰ নাম কি আছিল বা মাতৃৰ নাম কি আছিল। মাতৃৰ নাম লিখা। তোমালোকে কি কৰিবা শ্ৰী শ্ৰী মাধৱদেৱৰ তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দ্ৰগিৰি ভূঞা আৰু তাৰ মাকৰ নাম আছিল মনোৰমা। আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি আছিল। নামঘোষা আছিল শ্ৰী শ্ৰী মাধৱদেৱৰ কীৰ্তিস্তম্ভ। এহেজাৰ গুহা থকা বাবে এইখনক হেজাৰী গুহা বুলি কোৱা হয়। এনেকুৱা প্ৰশ্ন হৈ পৰে যে 1 মাৰ্কৰ কাৰণে দি দিব যে হেজাৰী গুহা বুলিলে কি বুজায় আলোচনা কৰা বা হেজাৰী গুহা কাক বোলে। তোমালোকে লিখিবা হেজাৰী গুহা কাক বোলে। যদি প্ৰশ্ন হয় তোমালোকে উত্তৰটো লিখিবা এহেজাৰ গুহা থকাৰ বাবে এইখনক হেজাৰী গুহা বুলি কোৱা হয়। আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ আখ্যানমূলক 2টা ৰচনাৰ নাম দিব। তোমালোকে লিখিবা অগ্নিকাণ্ড বা ৰামায়ণ বা ৰাজচৰ্য কাব্য। আৰু দি দিব পাৰে এক্সামত যে ভিতৰৰ কুৱেশ্যন এইখিনি আহি যায় ফাইনেল এক্সামত যে শ্ৰী শ্ৰী মাধৱদেৱৰ তত্ত্বমূলক ৰচনাৰ এটা ৰচনাৰ নাম লিখা। শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা এটা তত্ত্বমূলক ৰচনা এটা নাম লিখিবলৈ দিব। তোমালোকে লিখিবা নামমালিকা বা ৰত্নাৱলী বা ভক্তি এটা লিখিলেই হ'ল। আৰু দিব পাৰে যে শ্ৰী শ্ৰী মাধৱদেৱৰ এখন নাটকৰ নাম লিখা। তোমালোকে কিবা অৰ্জুন ভোজন বা আকৌ এনেকৈ দিব পাৰে যে প্ৰশ্ন আহিব পাৰে যে শ্ৰী শ্ৰী মাধৱদেৱৰ ঝুমুৰাৰ 2টা নাম লিখা। 2টা ঝুমুৰা নাম লিখা। চোৰদৰা বা গুচোৱা বা ভূমি লেটুকোৱা বা ভোজন বিহাৰ। আৰু ভিতৰৰ প্ৰশ্ন আহিব পাৰে যে এই সমাৰ্থ শব্দ আহিব পাৰে। তোমালোকে কিতাপৰ পৰা মেইন বুকটো তোমালোকে ভালকৈ পঢ়িবা। সমাৰ্থ শব্দ আহিব পাৰে যে শব্দাৰ্থৰ টোকা আহিব পাৰে। চোৰ শব্দ অৰ্থ কি ছিঙি দিয়া বা ত্যাগ কৰা। দিয়াই শব্দ অৰ্থ হ'ল ধ্যান কৰে সদায় চিন্তা কৰি থাকে। নিগম শব্দ অৰ্থ হ'ল নিগম শাস্ত্ৰ নিবৃত্তি শাস্ত্ৰ যি শাস্ত্ৰই ভোগৰ বাট নেদেখুৱাই মুক্তিৰ বাট দেখুৱাই। আৰু বিষয় বিকল শব্দৰ অৰ্থটো হ'ল সাংসাৰিক দুখ বিষয় বাসনা স্থবিৰ হৈ পৰা। মৌপাশ শব্দৰ অৰ্থ কি মষ্ট ভেৰি ইম্পৰ্টেণ্ট। এই পৰীক্ষাত আহি থাকে এই বছৰে এইটো কুৱেশ্যন আহি থাকে যে মৌপাশ মানে কি 1 মাৰ্কৰ কাৰণে দি দিয়ে। তোমালোকে লিখিবা মৌপাশ মানে ইয়াৰ অৰ্থটো হ'ল মায়াৰ বন্ধন। জাহাকু শব্দ অৰ্থ কি যিজন যাক। আৰু এটা প্ৰশ্ন আহি পৰে যে বৰগীত কাক বোলে বা বৰগীত বুলিলে কি বুজায়। তোমালোকক মষ্ট ভেৰি ইম্পৰ্টেণ্ট মই ভিতৰৰখিনি আজি আলোচনা কৰি আছোঁ যে বৰগীতৰ তোমালোকৰ যিখিনি প্ৰশ্ন মই দিছোঁ ইউটিউবত তোমালোকৰ আজি বৰগীতৰ ভিতৰৰ প্ৰশ্ন উত্তৰখিনি আজি আলোচনা কৰি আছোঁ। তোমালোকৰ ভিডিঅ'টো মনোযোগ দি চাই যোৱা যে বৰগীত কাক বোলে। এনেকুৱা প্ৰশ্ন দি দিব পাৰে যে বৰগীত কাক বোলে বা বৰগীতৰ 4টা বা 2টা লক্ষণ লিখা। বৰগীত কাক বোলে বৰগীত কাক বোলে প্ৰশ্ন তোমালোকে উত্তৰটো লিখিবা যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতক বৰগীত আখ্যা দিয়া হয়। উচ্চ মানৱ বিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশ
উপদেয়পূৰ্ণ বৰগীতসমূহৰ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱ গধুৰ। শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহকে বৰগীত বোলা হয়। বুজিছে কি কিছু বৰগীত কাক বোলে? আৰু প্ৰশ্ন আহি পৰে যে বৰ্তমান পোৱা যায়। ইয়াৰ উপৰি বাঁহপাশালৈ লক্ষ্য কৰি মাধৱদেৱৰ ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা কিমানটা আছিল? মষ্ট ভেৰি ইম্পৰ্টেণ্ট, এইটো ভিতৰৰ কুৱেশ্যন যে পৰা শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমানটা আছিল বা কিমানটা তেওঁ বৰগীত ৰচনা কৰিছিল? তোমালোকে লিখিবা 191টা। আৰু দিব মাধৱদেৱৰ শ্ৰী শ্ৰী মাধৱদেৱৰ বনিতা থকা বৰগীত কেইটা আছিল? তোমালোকে লিখিবা 157টা পোৱা যায়। আৰু প্ৰশ্ন আহি পৰে যে বৰগীতৰ দুটা লক্ষণ লিখা। 2 মাৰ্কৰ কাৰণে দিব যে বৰগীতৰ দুটা লক্ষণ লিখা। তোমালোকে 1 নম্বৰটো লিখিবা, ইয়াৰ উত্তৰটো হ'ব বৰগীতৰ দুটা লক্ষণৰ উত্তৰটো হ'ব বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। 2 নম্বৰটো হ'ব বৰগীতৰ ভাষা বৰ্যাৱলী বা 3 নম্বৰটো লিখিব পাৰে বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্ম্য প্ৰকাশক। 4 নম্বৰ লিখিব পৰা যে 3টা লিখিলে হ'ব 4 মাৰ্কৰ কাৰণে নাহে, বেছিভাগেই 2 মাৰ্কৰ বা 3 মাৰ্কৰ কাৰণে নাহে। আৰু বৰ্যাৱলী ভাষাৰ চমু থকা দি দিব পাৰে যে বৰ্যাৱলী ভাষা কি? শ্বৰ্টকৈ 2 মাৰ্কৰ কাৰণে দি দিব যে বৰ্যাৱলী ভাষা কি বা কাক বোলে? তোমালোকে লিখিবা বৰ্যাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। এই ভাষা কোনো ঠাইৰে কথিত ভাষা নহয়। শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীত পদৰ সৃষ্টি হৈছিল। এই সাংসাৰিক ভাষাক বৰ্জবোল আৰু অসমীয়াত বৰ্যাৱলী ভাষা বোলা হয়। বুজিছাই? আজি তোমালোকৰ যিখিনি কুৱেশ্যন আলোচনা কৰিছোঁ সেইখিনি তোমালোকৰ আমাৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি মোৰ ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো নতুন হয় তোমালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ। এনেকুৱা ভিডিঅ' পাবৰ হ'লে হেল্পফুল ডেইলি মই ভিডিঅ' আপলোড দি থাকিম।